নিজৰ সপোনৰ পিছত ইমানে দৌৰা যাতে এটা সময়ত তোমাক লগ পোৱাটো মানুহৰ সপোন হৈ উঠক। আমি যিকোনো কামত তেতিয়ালৈকে নাহাৰো যেতিয়ালৈকে আমি প্ৰয়াস কৰিব নেৰোঁ, কাৰণ তুমি যিকোনো কামত একাগ্ৰতাৰে লাগি থাকিলে ছাকচেছ নিশ্চয় পাবা। দূৰৰ পৰা আমি সফলতাৰ সকলো ৰাস্তা বন্ধ দেখা পাওঁ, কাৰণ সফলতাৰ ৰাস্তা আমাৰ কাৰণে তেতিয়া খোলে যেতিয়া আমি তাৰ একেবাৰে ওচৰ পাই যাওঁ। যেতিয়ালৈকে তুমি কোনো এটা কাম আৰম্ভই নকৰা তেতিয়ালৈকে কামটো অসম্ভৱ যেন লাগে। তথাপিতো কামটো কৰিব ধৰা, দেখিবা লাহে লাহে সহজ হৈ পৰিব। তুমি যদি তোমাৰ লক্ষ্যস্থানৰ বাবে ভ্ৰমণ আৰম্ভ কৰি দিলা, তেন্তে আধা ৰাস্তাৰ পৰা ঘূৰি নাহিবা, একো ফল নোপোৱা। কাৰণ পুনৰ ঘূৰি আহিবলৈ যিমান দূৰ কষ্ট পাবা, কি ঠিক লক্ষ্যস্থান তাতোতকৈ ওচৰ হ'ব পাৰে।